হেল্ল' বন্ধুসকল, তো আপোনালোকে এতিয়া ইউটিউবত বহুতে দেখিছে যে ইনভাইট টু কলাবৰেশ্যন বুলি এটা নতুনকৈ ফিচাৰ আহিছে। তো এইটোনো কেনেকৈ একচেপ্ট কৰিব পাৰি সেইটোকে জনাই দিম বুলি ভাবিলোঁ সকলোকে। আৰু কোনোবাই যদি ভাবিছে মোৰ লগত কলাবৰেশ্যন কৰোঁ বুলি কমেণ্ট এটা কৰি জনাব আৰু কলাবৰেশ্যন কৰিব, মই একচেপ্ট কৰিম। এতিয়া আহক মই দেখাই দিছোঁ কেনেকৈ কলাবৰেশ্যন একচেপ্ট কৰিব পাৰি। তো এতিয়া মই মোবাইলৰ স্ক্ৰীনলৈ লৈ যাওঁ আপোনালোকক। তো চাই থাকক, ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আহক, প্ৰথমে যাব লাগিব আমি Y2 ষ্টুডিঅ'ত। Y2 ষ্টুডিঅ'ত আহিলোঁ। ইয়াত গৈ পিনি এটা ভিডিঅ' চিলেক্ট কৰিব লাগিব আপুনি যিটো ভিডিঅ'ত কলাবৰেশ্যন কৰিম বুলি ভাবিছে। এডিট অপশ্যনত গ'ল। এডিট অপশ্যনত গৈ আপুনি দেখিবই ইয়াতে ইনভাইট কলাবৰেশ্যন দেখিছে। ইয়াতে আপুনি নামটো চাৰ্চ কৰিব লাগিব। ইনষ্টাগ্ৰামত যেনেকৈ নামটো চাৰ্চ কৰিলে আহি যায়, ইয়াতো তেনেকৈ আহি যাব। দেখিছে মোৰ এইটো পুৰণা একাউণ্ট হয়। ইয়াতে মই এইটো এনালাইজটো ভিউজ ক্লিক কৰি দিলোঁ। কপি ক্লিক বুলি আছে আৰু শ্বেয়াৰ বুলি আছে। একচুৱেলি শ্বেয়াৰ কৰিলে বেছি সুবিধা হয়। এতিয়া মই ইয়াতে শ্বেয়াৰ কৰিম। শ্বেয়াৰ কৰি নিজৰ মোবাইললৈকে নিজৰ যিটো হোৱাটছআপ নাম্বাৰ আছে নিজলৈকে নিজে শ্বেয়াৰ কৰি দিম। তো দেখিছেনে, এইটো মই নিজলৈকে শ্বেয়াৰ কৰিছোঁ। নিজলৈ শ্বেয়াৰ কৰিলোঁ। এতিয়া বেক কৰি দিম। বেক কৰি পানি ইয়ালৈ যাম। ইয়াত গৈ পিনি ছেভ কৰি দিম। কিবা চেঞ্জ কৰিবলগীয়া থাকিলে কৰি দিব পাৰে। আৰু মই যিটো একাউণ্ট যোনটো মোৰ পুৰণা একাউণ্ট, সেই একাউণ্টটো মই লগ ইন কৰি ল'ব লাগিব ইয়াত Y2 ষ্টুডিঅ'ত। এতিয়া মই সেইটো একাউণ্ট লগ ইন কৰিম। এটা আছে, মই এইটো ইয়াত লগ ইন কৰিলোঁ। এইটো লগ ইন কৰি জাষ্ট বেক কৰি লিংকটোত ক্লিক কৰি দিলে হৈ গ'ল। লিংকটোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এটা একচেপ্ট বুলি আহি গ'ল। বেলেগ একো ইমান টান নহয়, জাষ্ট একদম ইজি হয়। খালি কপি কৰাতকৈ যদি আপুনি শ্বেয়াৰ কৰে বেছি সুবিধা হয়। দেখিছে ইয়াত ওপৰত ওলাই যাব, এনেকৈ তললৈ গ'লেও ওলাই যাব। এইটো দেখিছে কলাবৰেশ্যনৰ ভিডিঅ' এইকেইটা মই কলাবৰেশ্যন কৰিছিলোঁ আৰু এতিয়া এইটো ভিডিঅ' কলাবৰেশ্যনত ওলাই আছে। এইটো ইজি হয়। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।